Hey guys, this me Mayum. আজি মই কলেজলৈ অকমান দেৰিকৈ আহিলোঁ কাৰণ ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে তেমাম বৰষুণ তাৰ কাৰণে সোনকালে আহিব নোৱাৰিলোঁ আৰু আজি ক্লাছো নাই কেলচেল আছে তাকে চাব আহিলোঁ আৰু আপোনালোককো দেখাই দিম আৰু আহি পোৱাৰ লগে লগে গাৰ্লছ কমৰ ৰুমত সোমালোঁ এইয়া বহি আছে আমাৰ সুন্দৰীবিলাক হাই বুলি দিলে আৰু ক্লাছটোতো নাই তো তাৰ কাৰণে ভাবিলোঁ মিনিবলৈ এটাকে বনাই দিওঁ বুলি কি চলি আছে আমাৰ কলেজত আপোনালোকক অকমান দেখাই দিম আপোনালোকে চাব ভিডিঅ'টো স্কিপ নকৰাকৈ ক্লাছ নাই আজি একদম মানে প্ৰেক্টিছ চলি আছে খেল চলি আছে এটো কাৰণে অকমান আমি খমৰ ৰুমত আহি বহিছো নাই কি আৰু এতিয়া আমি আহিলোঁ অডিটৰিয়াম ৰুমত আহি দেখিলোঁ ইয়াত বেডমিণ্টন टीम है ये दूसरा टीम है और हमारा टीम दिख आउट नोड़ा जीत रहा है हमारा टीम देखो गाइस दोनों को बीच में मुकाबला हो रहा है आज डाले में हार गया है हम पर लोग हम पर दूर पर ओखले दूर न काम से গাইজ আকৌ ইয়াত ডান্সৰ প্ৰেক্টিছ চলি আছে খালি আমাৰ ফ্ৰেছাৰ্ছ আছে তাৰ কাৰণে একদম পুৰা মাইনাহঁতে একদম নাচি আছে গৰি আৰু ছিংগাৰো আহিব ৰিস্মা ফাংগিং আৰু মোৰ লগৰ সৈতে ইমান ছয়টা নাচে নহয় মোক ভিডিঅ' বনাবই নিদিয়ে মানে এনেকৈ কৰি দিয়ে কি কৰিম আৰু উপায় নাই মোক ভিডিঅ' বনাবই নিদিয়ে কৰিলে মানে হাঁহে ব্লগ বনালে হাঁহি থাকে কি কৰিম উপায় নাই আৰু অকণমান দেখাই দিওঁ আৰু নাচাটো চাই লওক কোন গানটো হ'ব পাৰে বাৰু কওকচোন কিন্তু একদম মজাকৈ নাচি আছে দেই মানে এনেকা মিলিছে নহয় গানটোৰ লগত আৰু বাহিৰৰ দৃশ্যটো অকণমান দেখাই দিয়ক আপোনালোকক ইয়াত মানে বৰষুণ দি আছে হ'লেও খেলিব লাগিব ইয়াত ভলীবলৰ টিম মানে আমি ভলীবল খেলিম বুলি আহিছিলোঁ গাৰ্লছ ভলীবল কিন্তু গাৰ্লছ পাৰ্টিৰ নোলাল অকল আছামিজ ডিপাৰ্টমেণ্টৰে ওলাইছে বাকী ডিপাৰ্টমেণ্টৰ মানে নেখেলোঁ বুলি কৈছে তো তাৰ কাৰণে অকলেনো কেনেকৈ খেলিম তো তাৰ কাৰণে গাৰ্লছ ভলীবলটো কেঞ্চেল কৰি দিলে অকল বইজ ভলীবলটোৱে ৰাখিলে তো বইজ ভলীবলৰ প্ৰেক্টিছে এতিয়া চলি আছে আৰু এয়া খেলিব এতিয়া দুটা টিম কোনে জিকিব কোনে হাৰিব নাজানো যোনে জিকিব তাক ট্ৰফি পাব এয়া খেলি আছে ইংলিছ ডিপাৰ্টমেণ্ট আৰু ফিলচফি ডিপাৰ্টমেণ্ট আৰু আমি চাই আহিলোঁ তেতিয়া পটককৈ বলটো আহিম ঢালিমি চকুত মাৰিলেই আৰু সেই দেখিছে নহয় কেনেকৈ চকু পানী ওলাইছে মই ভিডিঅ' কৰি আছোঁ নকৰি বুলি কৈ আছে মানে একদম এনেকৈ ছোৱালীটো কান্দিছে নহয় এনেকৈ চকু পানী ওলাইছে বেচেৰিটো বেয়াই লাগিছে আকৌ অলপ আহিলোঁ অডিটৰিয়াম ৰুমত ইয়াত মানে ডান্স ইয়াৰো প্ৰেক্টিছ চলি আছে আৰু ইয়াত পূৰা চকী লগাই দিছে কালিৰ কাৰণে আৰু ডেক'ৰেশ্যন কৰা মানুহ অহা নাই আহিব বুলি কৈছে কিন্তু দেৰি হ'ব এইটো আপোনালোকক দেখাব নোৱাৰিব মোৰো দেৰি হৈছে তো যাব লাগিব অকণমান এইটো চাই পিনি যাম আৰু এয়াতো মানে প্ৰেক্টিছ চলি আছে আৰু ইয়াত পূৰা এক্টিং চলি আছে আপোনালোকক অলপমান এক্টিংটো দেখাই দিওঁ চাওঁচোন কেনেকৈ লাগিছে কিন্তু ছোৱালীজনী একদম মজাকৈ নাচিছে দেই চাব কিন্তু আমাৰ ছোৱালীবিলাকক মানিব লাগে দেই মানে এনেকৈ ধুনীয়া এক্টিং কৰিব পাৰে নহয় ল'ৰা ৰোল কৰিব পাৰে যিকোনো ৰোল কৰিব পাৰে ল'ৰা ৰোল এনেকৈ মজাকৈ কৰি আছে চাওকচোন মানে বাইদেউহঁতে দেখি হাঁহি আছে আৰু আমিতো হাঁহি পেটে বিকাই গৈছে এনেকুৱা মানে মজাকৈ এক্টিং কৰিছে নহয় নাটকত মানে ল'ব লাগিব নাটকত মানে ইমান ধুনীয়াকৈ এক্টিং কৰিব পাৰে আৰু গাইজ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু মোৰ ফেচবুক পেজত চাই আছে যদি মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু ইউটিউব চেনেলত চাই আছে যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ আৰু মই বেছি নকওঁ মোৰ লগৰীয়াহঁতে মোক চাই হাঁহি আছে মই আৰু ক'ব নোৱাৰিছোঁ তো ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব থেংক ইউ ছ' মাছ আকৌ নেক্সট ভিডিঅ'ত লগ পাম Gantian.